Moi Mriganka data. Ida moi dupuya moi mamata kole aisu. Moi vlog টো এতিয়া এটো মই প্ৰথম vlog আৰম্ভ কৰিবলৈ ওলাইছো। এয়া আমাৰ মামা ছোৱালী। আই গড। চলে। দা বলাছে। vlog আমি যাও। ঐ যাও। গলে গা। নাই তো আহি থাক। আহি থাক কো। এয়া মামা ছোৱালী। Oh, that's a long one. Bolak, ekebar moi tat gue lok pasu. Iya, oh, pasu dia. দেখুৱাইছে ৰব তুমি কিটা ৰাজা গ'ল ৰে জানা খুশি বানি হে খুশি বানি ও এটা হাই হইছে না এ আমাৰ গুগলে ভয় লাগিছে এদিন পলাল হে বাবা দি হা এ জাস্ট Yeah, love who is it? Yeah, just vlog बनासे आज म पठो बहुत डाङो ए रात माने म देखिब नय अब बेया पाए ओइ भाई ओ भाई तो हाय কই দে আইরা ভাল Cặp khăm sao phim lát cái này đây hello lo tao khỏi phải tiệm mà ra mama second mama gọi lên làm tôi sẽ đủ mama no miss ya má ya bà ইয়াত বা মানুহবোৰ ইয়াত মানুহবোৰ হ'ব যেন বহুত দূৰ দূৰ 1 কিলোমিটাৰ ককাই দেউ আছে বেলেগ কৰি আজি এই ককাই দেউ ঘৰতে গৰু এজনী চুৰ হ'ল কোনোবা চাইকেলখন থৈ গ'ল গৰু চুৰু যিহে থৈ গ'ল চাইকেল আমি যাম মাহি বল হেতি ব্লগিং কৰি আছে মেকআপ লগ কৰিল আজি ৰাতি এডিট হ'ব এ মানে ৰিলস বনাই তু ৰাতি এডিট কৰা আগত এটা এতিয়া গৈ পেলে এটা কাম কৰিম খালি নকো ক বলে যায় কিবা এদি অথনি বা ইনষ্টাগ্ৰামৰ ৰিলস বনাই আছিল जाते हैं
এই ৰাস্তাটোত সঁচা কথা ক'বলৈ গ'লে ৰাতি আহিব নোৱাৰে মানে এই বাঁহৰ তল জয়াল জেগাখন দিনতে ভয় লাগে দুপৰীয়াটো আহিবলৈ ভয়েই লাগে এই কথাটো ক'বই নালাগে আহিলে টপকি যাব তাৰপাছৰ অৱস্থা কেনেকুৱা ব'লক কিছুমান মামা ঘৰ লগ এনেকৈ ৰখালে আৰু এনেকৈ পাৰ হৈ গুচি গ'ল তাৰপিছত পঠাই দিম আমি গুচি গ'ল কি সঁচাকৈ নি অঁ মই যাম মোৰ ভয় নালাগে মই পেৰে নাম কৃষ্ণ তাৰপিছত এইফালে কিয় পাই যাম আকৌ দেই ভিতৰত ভিতৰ পৰা আহিমগৈ নেকি পাগল নি এই ঘৰটো ইয়াত নোলোৱাই দেখিলে ন মোবাইলটো এনেও নোলায় সেইটো কেনেকৈ ওলাব মই আপোনাৰ অকণ পোহৰ হৈ আছোঁ মই পোহৰ হৈ আছে বুলিহে কেনেকৈ ওলাব ঘৰটো কেলে যাম মই ওচৰলৈ পাগল নেকি এই বাদ দিয়ে যাব নালাগে গোটেই আন্ধা মুন্ধা এতিয়া মই গৈ আছোঁ গোটেই হাবিৰ মাজত চাই লওক এয়া চাওক গোটেই হাবি এইখন চনচান কোনো ভয় লাগিলেও মই ভিডিঅ'টো কৰি লওঁ এতিয়া মই ফ্লেছটো জ্বলাই থোৱাৰ কাৰণে আপোনালোকৰ পোহৰ লাগিছে এইখন গোটেই হাবি জয়াল জেগা ইয়াত বহুত ওলাই এইখন চব মইতো ভূত নেকি পটককৈ দেখিলোঁ বগা ছায়া এটা টাউন চাৰিআলি পালোহি এতিয়া চিন্তা নাই এইখন হাবিতে ওলাই ভূত ইয়াৰ গাঁৱৰ মানুহে কোৱা মতে এয়া টাউন পালোহি এয়া আলিমুৰ পালোহি আৰু আলিমুৰ পৰা একেবাৰে মই ঘৰত লগ পাইছোঁ আজি মই আহি ঘৰ পালোহি একদম পিকাচনি কৰা ৰাস্তা কঁকাল চকাল পাৰি গৈছে এতিয়া আমি খাবলৈ লৈছোঁ আৰু ভিডিঅ'টো এতিয়া সামৰণি মাৰিম কি খাবলৈ লৈছোঁ সেইটো আপোনালোকক প্ৰথম দেখুৱাই লওঁ জাৰ্মান ৰোল আনিছিলে টাউনৰ পৰা দেউতাই মই আপোনালোকক খোৱা বোৱা চব দেখুৱালোঁ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই আকৌ অন্য এটা ভিডিঅ'ত লগ পাম টাটা